Welcome to kangthilangso. আগত আছে waterfall. এয়া পানী চাওক. এসো আমি এটা kangthilangso সোমাম ইয়াতে এটো এন্ট্ৰি গেট তো kangthilangso এন্ট্ৰি গেট ইয়াতে টিকেট ল'ব লাগিব ইয়াতে আপোনাৰ ৰেট অফ এন্ট্ৰি ফিজ আপোনাৰ এডাল হ'লে 20 টকা চিলড্ৰেন 10 টকা আপুনি যদি ফিল্ম ভিডিঅ' শ্বুটিং কৰে 1000 দিব লাগিব ডিজিটেল কেমেৰা লৈ 30 টকা এইখিনি আৰু চাই লওক বলক আমি গৈ থাকো 230 টকা ল'লে বুইছে বুইছে এয়া আমি এতিয়া আগুৱাই গৈ আছো এতিয়া ক'ত গৈ আছো আমি kangthilangso গৈ আছো ন ঠিক আছে এই আগত দাদা বহিছে আমাৰ আজি মেন পাইলট শৰ্মা মহাশয় শৰ্মা গাহৰি দেখা দেই আৰু আমাৰ বস্তু দেখা নাই কি আমাৰ মেন হিৰোটো হিৰো এফালে হাই কৈ দিয়া এতিয়া আমাৰ লোকেল গাইড এজন নমস্কাৰ দিয়ক নমস্কাৰ কওক কিয় মানে মুখে কথা ক'ব নোৱাৰে নেট নাই পাৰ্কিং ক'ত নেট নাই আজি জেগাটো ক'ত জেগা ক'লে ল আগলে পঠা নামটো কৈ দিয়ক আপোনাৰ লোকেল গাইড কেনেকৈ কণ্টেক্ট কৰিব আপোনাক ইয়ালৈ আহিব লাগিলে ফোন নম্বৰটো দি দিম মই কি খবৰ নহয় ইয়াতো ৰখাই ইয়াত হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আমি আজি আহিছোঁ এটা পিকনিকত ফেমিলি পিকনিক ক'ত আহিছোঁ kangthilangso Karbi anglong kangthilangso আহিছোঁ এটা সৰু পিকনিক আমাৰ পৰিয়ালৰ দেখুৱাবলৈ চেষ্টা কৰিম গোটেইখিনি জেগা এতিয়া গৈ আছোঁ আমি মেইন জেগাটো চাবলৈ গতিকে চাই থাকক আমাৰ লগত সেইফালে ঠাণ্ডা লাগিব তাত এতিয়া ওপৰলৈ যাব লাগিব ওপৰলৈ উঠিব লাগিব আমাৰ এই টোপালি কোচা কুচি উঠি গৈ আছে গাড়ী চলি আছো দেখিছে ন' ট্ৰিজ ন' মেনকাইণ্ড ঠিকে গছ গছনি নাথাকিলে মানুহো নাথাকে গতিকে এনেকুৱা এটা পৰিৱেশত আহিবলৈ কাৰণে ভাল নালাগে ইমান গছ গছনি ইমান ধুনীয়া আগলৈ আৰু ধুনীয়া চাই থাকোঁ এইটো আমাৰ লোকেল গাইড এবাৰ চাওক অকণমান মানে লাজ কৰে আমাৰ লোকেল গাইডজনে বাকীখিনি দেখাই আছোঁ এইটো চাওক গছৰ পৰা কি আকৃতি বনাই দিছে দেখিছে ইমান ভাল লাগিছে চাওক আহক আপোনালোকেও আহক এবাৰ চাই যাব kangthilangso কাৰ্বি আংলং ডিষ্ট্ৰিক্ট য'ত অভিনীলক হত্যা কৰা হৈছিলে
আগত গৈ থকা দুটা গাহৰি এপিনে চোৱা দুইটাই আহিপিনে কিনিম ন এপিনে চাই দিয়া এই দেহা মই গৈ আছো এইফালে চোৱা হাই কৈ দিয়া হাই কোৱা নকয় মুড নাই তৈয়াৰ কৰি আনিছে চাউল দিছে আনহাতে আপুনি ক'ত আহিছো পিকনিক খাব ক'ত আহিছো কাংথিলাংসো ভাল লাগিছে নে নাই তোমাৰ কিমান ভাল লাগিছে বহুত বিলাত খাইছা ভাল লাগিছে নে ভাল লাগা নাই আমাৰ খানা তিতি খাইছে মাংস খাইছে আমাৰ সালাড গাহৰি মাটি দালি লগত ৰান্ধনি তাৰপিছত বিলাহী পোৰা সালাড তাৰপিছত এইটো শুকান মাছৰ চাটনি আমাৰ পিকনিক শেষ বস্তু উঠাই আছে হৈ গ'ল চেছ খৰিখিনি ক'ত বহালে গোন্ধাইছে হৈ গ'ল পিকনিক চেছ নে দেখা চেছ আমাৰ পিকনিক শেষ আৰু এতিয়া যাবলৈ ওলাইছোঁ ঘৰলৈ গতিকে ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ কেনেকুৱা পালে চাই জনাব সকলোৱে লাইক কৰিব নাপাহৰিব কমেণ্ট কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব নকৰাকৈ নাযাব আৰু তেতিয়াহ'লে আজিলৈ বাই 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 আমি আহিছিলোঁ কাংথিলাংসো এইখিনি জেগা দেখিছে নহয় এইখিনি জেগাতে কেইদিনমান আগতে যে হৈছিলে অভি নীল হত্যা যিটো কাৰ্বি আংলং ডিষ্ট্ৰিক্টত এইখিনি জেগাতে হৈছিলে গতিকে এটাই কথাই কওঁ অসমবাসী ৰাইজক কাৰ্বি আংলং হওক বা হাফলং হওক য'তে নহওক তো এনেকুৱা ঘটনা হ'ব নালাগে ইন ফিউচাৰ চ' আপোনালোকে য'তে নহওক যোন অচিনাকি গ'লেও যি কৰিলেও সহায় কৰিব কিন্তু তেনেকুৱা ধৰণৰ কাম নকৰিব আমাৰো বেয়া লাগে তো এইখিনি দেখালোঁ আৰু আপোনালোকে চাই ল'ব আৰু নেক্সট টাইম কোনোবা আহিলেও
মানে অলপ সতৰ্ক হৈ আহিব। এনেকুৱা জেগা অকল কাৰ্বি আংলং ডিষ্ট্ৰিক্ট বুলি নকওঁ, যিকোনো জেগাত গ'লোঁ, অচিনাকি জেগাত গ'লেও অলপ নিজে সতৰ্ক হৈ ধুনীয়াকৈ আৰামছে ফূৰ্তি কৰি যাব লাগে। এইখিনিয়ে, ধন্যবাদ।